হাই গাইজ, গুড মৰ্ণিং। আমি ওলাই আহিছোঁ টাউনলৈ বুলি ডিব্ৰুগড়। লগৰ এটা বোলে মোবাইলটো অলপমান বেয়া হৈ আছে, ঠিক কৰি আহোঁ ছাৰ্ভিচ চেণ্টাৰ। দেন চাই থাকক ভিডিঅ'টো। আজি ঘৰৰ পৰা আৰম্ভ নকৰিলোঁ, মানে ৰাস্তা মাজতে। আমি ঠাকুৰথান পাইছোঁহি আৰু ইয়াত ৰখিবলগীয়া তেনেকৈ একো কাম নাই। ইয়াত ডিপুতে ৰখিব লাগিব ন, তেলটো ভৰাই ল'ব লাগিব প্ৰথম। শিক্ষা ভেলী। আমি যিহেতু ঘৰত খাই বৈ আহিছোঁ, বাইকখনকো অকণমান খুৱাই লওঁ। চাই থাকক। তেল ভৰাই আহিলোঁ, তাৰপিছত এই আৰু ডিপু ক্লাছ লাগিলে ভৰাই আপোনালোকক আজি ডিব্ৰুগড়খন দেখাই আছোঁ। যোনে যোনে মানে দূৰৰ কিনাই পোৱা ডিব্ৰুগড় আহিব, ভাল লাগে। এয়া গাড়ীবিলাক যে মানে ইফালৰ পৰা অহা গাড়ীবিলাক যে ৰখি নিদিয়ে, বহুত কিবা আছে। তাতে এদিন নাজানে নেকি ইয়াত চাৰিআলি আছে বুলি। বহুত থান হয়, সত্ৰই আৰু শাখা। আৰু এইটো হৈছে সৰ্বানন্দ ডাঙৰীয়া ডিব্ৰুগড় থকা ঘৰ। ডিব্ৰুগড় পালোহি আৰু ভিডিঅ' বনাবলৈ নহ'ল। এই লগৰটো মানে হেৰি বাইক চলাবলৈ মানে টাউনত ভয় কৰে না কি কৰে নাজানো, বাইকখন মোক দি দিলে। এতিয়া কৰি মানে ভিডিঅ' বনাব নোৱাৰিলোঁ আৰু ভালছে দেখাবলৈ। পাইছোঁহি আৰু পষ্ট অফিচ, সেইটোৱে হয়। মোবাইলটো বনাবলৈ এসপ্তাহ লাগিব বুলি ক'লে, লগৰটোৱে বাহিৰতে বনাই ল'ম কৈছে। যাওঁগৈ আৰু এসপ্তাহত এঘণ্টাতে বনাই দিব বাহিৰত। ইয়াত ফ্ৰী হ'লে কি হ'ব। নোহোৱাব কিন্তু খাব লগৰটো মোবাইলটো খুলি খালি চালে, আজি নহ'ব বোলে, টাইম লাগিব, কাইলৈহে হ'ব। আকৌ কাইলৈ আহিব লাগিব। মন বেয়া হ'লে তাৰপিছত মই নাহিম কাইলৈ, মই এফালে যাম। সেয়াই আৰু এতিয়া ঘৰলৈ যাওঁ। বাইকখন সেই অলপমান আগত থৈ আহিছিলোঁ। এইবিলাক কেইটকীয়া? এইবিলাক 25 চালিয়া লৈ যাওঁ। বান্ধি দিয়ক খাম ঘৰত। 2 hours later. টাউনৰ পৰা পালোহি আৰু তাৰপিছত ঘৰত অলপমান দেৰি ৰখি পানী চানী খাই হোটেলতে ভাত খাই আহিলোঁ। ভাত খোৱাটো নেদেখালোঁ বাৰু। তাৰপিছত সেই আৰু জেঠাই মাতিছে, ভাইটিৰ লগত বোলে গেছ চিলিণ্ডাৰ আনি দিবগৈ লাগে। যাওঁ এই লাহোৱাল ফালে।
টাউনত মানে ভালকৈ ভিডিঅ' কৰিবলৈ নহ'ল। লগৰটোৱে অলপমান মানে টাউনত চলাবলৈ ভয় কৰে বাইকখন, আৰু মোৰ বাহুবলীক লৈ গৈছিলোঁ। তাৰপিছত সেই মানে লগৰটো অলপমান ভয় কৰে যে মই চলাবলগীয়া হ'ল আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ। চ' বেয়া চেয়া নাপাব। আৰু গাড়ী ইমান ভিৰ, সেয়াই আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ। A few moments later. আপাহঁতৰ ঘৰৰ ভিউটো চাওক, কিমান ধুনীয়া। অলপমান দ জেগা, কিন্তু পথাৰ জেগা। এইকেইটা পোৱালিকেইটা চিলিণ্ডাৰ লৈ গৈ আছে। অ' মাই গড, ভিউ চাওক। A few moments later. পাছফালে ভাইটি, মাজত চিলিণ্ডাৰ। আমি গৈ আছোঁ এতিয়া চিলিণ্ডাৰ আনিবলৈ। চাই ৰ, একদম ধুনীয়া ৰাস্তা। এইখন তিমনা হাইস্কুল, ইয়াতে পঢ়া মই 6, 7, 8 পঢ়িলোঁ। তাৰপিছত জকাই হাইস্কুললৈ গ'লোঁ। ভাল লাগে, মনত পৰে। দূৰণিৰে আকাশৰে জিলিকা তৰা, কাষৰতে আহি ৰলেহি মই চমকো। পাছফালে আছে লাহোৱাল কলেজ। দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাহ নামে, উৰি যায় মন বলাকা। সৰু জগন্নাথ মন্দিৰ। আমি এতিয়া তেলটো ভৰাই লওঁ ডিপুত, তাৰপিছত কথা পাতি আছোঁ। এই ডিপুত বহুত ভিৰ, এতিয়া দেখাব নোৱাৰিছোঁ। ভৰাব, পোৱালিতে তেল ভৰাব, কিমান ভৰাই। তেলটো ভৰাই ল'লোঁ, হৈ গ'ল। এতিয়া এয়া চিলিণ্ডাৰ ল'ব এতিয়া পামহি আৰু। A few moments later. বহুত ভিৰ, বহুত গাড়ী, আৰু মানে এতিয়া ভিডিঅ' কৰিব নোৱাৰিছোঁ। একেবাৰে ঘৰত গৈহে লগ পাইছোঁ। বহুত বেছি গৰম, তাকে অলপমান আৰু খাই দিছোঁ। ভাইটি আৰু মই দুটা ৰখি ৰখি মাৰ্ঘেৰিটা যোৱা প্লেন বনাই আছোঁ। মানে আমাৰ মাজু বাই এজনী আছে, জেঠাইহঁতৰ। তাকে ভাইটিয়ে কৈছে এবাৰ বাইহঁতৰ ঘৰলৈ যাব লাগিব বোলে। তাকে ভাবিছোঁ আৰু যাব লাগিব বাই ঘৰলৈ। মানে বায়ে বিয়া সোমোৱা কমেও এতিয়া 6-7 বছৰ বেছি হ'ল, গৈয়ে পোৱা নাই। সেয়াই আৰু এবাৰ যাব লাগিব দুইটাই। 2 hours later. জেঠাই ঘৰৰ পৰা আহিলোঁ, অলপমান শুলোঁ। তাৰপিছত এতিয়া মানে এই আমাৰ গাঁৱৰ ওচৰতে পকৰি বিকে। মই পকৰি আলু চপ খাই বহুত ভাল পাওঁ, তাকে পকৰিয়ে খাই আহোঁগৈ। নাই, আমি পকৰিয়ে নাপালোঁ খাবলৈ। পোৱালীয়ে পূৰা দবাইছে। এইফালে পকৰি খায়ো আহিলোঁ, মাহঁতলৈ লৈ আহিছোঁ কেইটকামান। পকৰি চকৰি খাই আহিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। ভিডিঅ'টো আজি ইমানখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্ট কৰিব। পাৰে যদি অলপমান শ্বেয়াৰ কৰি দিব। থেংক ইউ।